দিবলৈ লৈছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে হিৰেন হিন্দু অসম। হিৰেন হিন্দু অসমৰ বিৰুদ্ধে গোচৰ ৰুজু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবেই গোচৰ ৰুজু কৰিছে হুছাই জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদে। হজৰত মহম্মদৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্যৰে মুছলমান সমাজক উচতনি মন্তব্যৰে সামাজিক মাধ্যমত পোষ্ট কৰিছিল হিৰেন হিন্দু অসম নামৰ দুৰ্বৃত্তই। সমাজৰ শান্তি শৃংখলা অটুট ৰাখিবলৈ দোষী আইনৰ মাধ্যমেৰে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবীত আজি হুছাই জিলা মুৰছৰ থানাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ হুছাই জিলা সমিতিয়ে এজাহাৰ দাখিল কৰে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ হুছাই ডিষ্ট্ৰিক্টৰ পৰা যোৱাকালি আমি ছ'চিয়েল মাধ্যমত এটা পেজত চালোঁ, হিৰেন হিন্দু অসম নামৰ পেজটোত। তাত আমাৰ নবী হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত কিছুমান বেয়া মন্তব্য, যিটো গ্ৰহণযোগ্য নহয়, এই মন্তব্যৰ ওপৰত আমি আমাৰ এই মুৰাজাৰ থানাত ভাৰপ্ৰাপ্ত বিষয়াক এখন এজাহাৰ দাখিল কৰিলোঁ। আৰু মন্তব্যবিলাক বহুত বেয়া বেয়া মন্তব্য কৰিছে, যিটো আমাৰ মুছলমান ধৰ্মে কোনো দিনেও মানি নলয়, আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কেতিয়াও মানি নলওঁ। গতিকে আমি আমাৰ আস্থা আছে আইনৰ ওপৰত। আমি এখন এজাহাৰ দিলোঁ আমাৰ মুৰাজাৰ থানাত। তো এই এজাহাৰৰ ভিত্তিত কি আমাৰ ভাৰপ্ৰাপ্ত বিষয়াই কি ডিচিশ্যন লয়, কি লয় আমি চাম। আমাৰ আইনৰ ওপৰত বিশ্বাস আছে। ধৰ্মই এটা ধৰ্মই আন এটা ধৰ্মক আঘাত সানিব নালাগে, এইটো আমি জানো। গতিকে আমাৰ এই পেজটোৱে, হিৰেন হিন্দু নামৰ যি পেজটোৱে আমাক প্ৰফিট মহম্মদক যি বেয়া অশ্লীল ব্যৱহাৰ কৰিছে, তাক আমি উচিত তদন্ত আৰু শাস্তি বিচাৰোঁ।